নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, মই প্ৰণৱে ইউটিউব চেনেল এডুকেশ্যন এণ্ড মোৰৰ অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে দীপালি বৰঠাকুৰৰ জীৱনী। তেতিয়াহ'লে আহকচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, মই দিয়া এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। আৰম্ভণি। তেওঁৰ গীতৰ সুৰে অকল অসমীয়াসকলকে নহয়, যিকোনো শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰিব পাৰে, হৃদয়ত আনন্দৰ জোৱাৰ আনিব পাৰে। তেওঁৰ গীত বাজি উঠিলেই শ্ৰোতাৰ হৃদয় খাত পৰি যায়, হৃদয় আনন্দ সুখত থৌকি বাৰ্থৌ লাগে। কি অপূৰ্ব কণ্ঠ, কি অপূৰ্ব ধ্বনি! নিজৰ সুললিত ধ্বনিৰে শ্ৰোতাক বান্ধি ৰাখিব পাৰে। সেই সুকণ্ঠী গায়িকাগৰাকীয়ে হ'ল আমাৰ সকলোৰে চিৰ পৰিচিত দীপালি বৰঠাকুৰ। জন্ম আৰু পৰিয়াল। দীপালি বৰঠাকুৰৰ জন্ম হয় 1941 চনৰ 31 জানুৱাৰীত শিৱসাগৰ জিলাৰ নীলমণি চাহ বাগিচাত। তেওঁৰ পিতাকৰ নাম বিশ্বনাথ বৰঠাকুৰ আৰু মাকৰ নাম হ'ল চন্দ্ৰকান্তি বৰঠাকুৰ। বিশ্বনাথ বৰঠাকুৰ নীলমণি চাহ বাগিচাৰ মেনেজাৰ আছিল। তেওঁলোকৰ 6টি সন্তান জন্ম পায়, 2জন পুত্ৰ, 4গৰাকী জীয়ৰী। পিতৃ মাতৃৰ দীপালি বৰঠাকুৰ কনিষ্ঠ সন্তান। দীপালিৰ 3 বছৰ বয়সত পিতৃ ঢুকায়। পিতৃৰ অবিহনে সন্তান কেইটিৰ লৈ মাক অসহায়ত পৰে। শিৱসাগৰৰ চন্দ্ৰকান্তি দেৱীৰ পিতাক আনন্দ বৰুৱা এজন আধ্যমন্ত লোক আছিল। চন্দ্ৰকান্তিয়ে সন্তানকেইটা লৈ পিতাকৰ ঘৰত আশ্ৰয় লয়। মোমায়েকহঁতৰ আশ্ৰয়তে দীপালি বৰঠাকুৰ লালিত পালিত হয়। শিক্ষা। 1959 চনত তেওঁ শিৱসাগৰৰ ফুলেশ্বৰী হাইস্কুলৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত দীপালি বৰঠাকুৰে গুৱাহাটীৰ কটন মহাবিদ্যালয়ত I.A. শ্ৰেণীত নামভৰ্তি কৰে আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰে। সাংগীতিক জীৱন। পিতৃ বিশ্বনাথ বৰঠাকুৰ আৰু জ্যেষ্ঠ ভাতৃ ভূপেন আৰু ভৱেন বৰঠাকুৰৰ সৈতে ঘৰতে দীপালি বৰঠাকুৰৰ সংগীত চৰ্চা আৰম্ভ হয়। 1946 চনত দীপশিখা মইনামেলৰ যোগেদি তেওঁ প্ৰথম গায়িকা হিচাপে আত্মপ্ৰকাশ কৰে। শিৱসাগৰৰ প্ৰথিতযশা শিক্ষাবিদ আৰু শিল্পী পৰাগধৰ চলিহাৰ ৰচনা কৰা গীত নৃত্য আৰু অভিনয়েৰে সমৃদ্ধ আলেখ্য 4000 বছৰৰ অসমত মুখ্য গায়িকা হিচাপে দীপালি বৰঠাকুৰ নিয়োজিত হয়। ইয়াৰ পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ডক্টৰ A.M. নাটাশে তেওঁক আকাশবাণীৰ বাবে গীত পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ জনায়। 1957 চনত আকাশবাণী গুৱাহাটীত দীপালি বৰঠাকুৰৰ কণ্ঠত বাণীবদ্ধ হয় লীলা গগৈ ৰচনা কৰা গীত মোৰ বোপাই লাহৰি, নাপাইছোঁ আহৰি, বৰা জুৰিবলৈ আহাহে। প্ৰথম অৱস্থাত আকাশবাণীত অস্থায়ী শিল্পী হিচাপে কিছুদিন কাৰ্যনিৰ্বাহ কৰি পিছত তেওঁ স্থায়ী শিল্পীৰ মৰ্যাদা লাভ কৰে। নিয়মিত শিল্পী হিচাপে তেওঁ পৰিৱেশন কৰা প্ৰথমটো গীত আছিল বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে। প্ৰৱেশিকা পৰীক্ষা দিয়াৰ পিছতে দীপালি বৰঠাকুৰে প্ৰথমখন ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে গীত গোৱাৰ সুযোগ লাভ কৰে। 1959 চনত ক্ষীৰদাকান্ত বিষয়াৰ কথা আৰু সুৰ আৰু লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকনৰ পৰিচালনাত মুক্তি পোৱা কথাছবি লাচিত বৰফুকনত দীপালি বৰঠাকুৰে পৰিৱেশন কৰে আবেগৰ বকোচাত ৰ'ব মই নোৱাৰোঁ, যৌৱনে আমনি কৰে এই গীতটি। দীপালি বৰঠাকুৰৰ কণ্ঠত কেইটামান জনপ্ৰিয় গীত: সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই, কথা নিৰ্মল প্ৰভা বৰদলৈ, সুৰ ভৱেন বৰঠাকুৰ, জোন ধলে জোনালীতে তৰাবতী আই, আবেগৰ বকোচাত ৰ'ব মই নোৱাৰোঁ, যৌৱনে আমনি কৰে, কণমানি বৰশীৰে চিপ,
চেনাই মই যাওঁ দে সময় পালে আমাৰ ফালে এবাৰ আহি যাবা কোন সেই ৰূপৱতী যায় আগলি কলপাত লৰে কি চৰে আই মই শুনিছোঁ আঘোণত বোলে পাতিছ তই মোৰ বিয়া আগলি বাহৰে লাহৰি গগনা জোনবাই এই বেজি এটি দিয়া ডালে ডালে গাই কুলি বুলবুলি আদি বিবাহ 1976 চনৰ 7 মাৰ্চত দীপালী বৰঠাকুৰে অসমৰ খ্যাতিনামা চিত্ৰশিল্পী লপৱন বৰুৱাৰ লগত বিবাহপাশত আবদ্ধ হয় সান্নিধ্য লাভ 1959 চনত সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ কটন মহাবিদ্যালয়ত IA শ্ৰেণীত নামভৰ্তি হয় সেইখিনি সময়তে তেওঁ ভালেমান প্ৰখ্যাত শিল্পীৰ সান্নিধ্য লাভ কৰে তাৰ ভিতৰত কেইগৰাকীমান হ'ল ৰুদ্ৰ বৰুৱা হেমেন হাজৰিকা বীৰেন্দ্ৰনাথ দত্ত জিতেন দেৱ পুৰুষোত্তম দাস দেবেন শৰ্মা লক্ষ্যহীৰা দাস মুকুল বৰুৱা অপূৰ্ব দাস আদি বঁটা আৰু সন্মান 1998 চনত পদ্মশ্ৰী সন্মান 2010 চনত অসম চৰকাৰৰ শিল্পী বঁটা 2007 চনত লিঅ' এক্সপো শিল্পী সন্মান 2012 চনত আইড' সন্দিকৈ বঁটা 1956 চনত অসম সংগীত নাটক একাডেমীৰ উদ্যোগত অনুষ্ঠিত সংগীত সমাৰোহত লাভ কৰে শ্ৰেষ্ঠ গায়িকাৰ সন্মান ইয়াৰ উপৰিও তেওঁ প্ৰতিমাহে 5,000 টকাকৈ অসম চৰকাৰৰ ফালৰ পৰা পেঞ্চন লাভ কৰে মৃত্যু 1969 চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল লুইত নেজাবি ঐ এইখিনি সময়তে দীপালী বৰঠাকুৰ মটৰ নিউৰন ৰোগত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰুৱাৰ লগতে চলাফুৰা কৰিবলৈকো হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয় 2018 চনৰ 21 ডিচেম্বৰ তাৰিখে তেওঁৰ গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত দিনৰ 1:25 দীৰ্ঘদিন অসুস্থতাৰ পিছত শেষ নিশ্বাস ত্যাগ কৰে শনিবাৰ 2018 চনৰ 22 ডিচেম্বৰ তাৰিখে নৱগ্ৰহত ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় মৰমৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক অকণমান হ'লেও উপকৃত কৰিব পাৰিছে যদিহে উপকৃত কৰিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব কি টপিকৰ ওপৰত ভিডিঅ' বনোৱাটো আপোনালোকে বিচাৰে সেই বিষয়ে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'সমূহে যদি আপোনালোকক অকণমান হ'লেও মূল্য দিব পাৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিবা পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ